সংগীত সূৰ্য ভূপেন হাজৰিকাই কৈছিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। হয়তো এই হ'বলৈ গৈ আছে জাতিটোৰ, নিজকেই চিনি নাপালে যেন জাতিটোই, যাৰ বাবে বাৰে বাৰে কুঠাৰাঘাত জাতিটোৰ সত্তাক আৰু স্বাভিমানক। ক'ৰবাত যদি অসমতেই অসমীয়া ভাষাৰ অপমান হৈছে, ক'ৰবাত অপমান কৰা হৈছে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনাক। বৰাক উপত্যকাত অসমীয়া ভাষাত কলা ৰং সানি অসমীয়া ভাষাক চূড়ান্ত অপমান কৰিলে। জাউৰ খাই উঠিল ব্যক্তি বিশেষকে আদি কৰি বহু জাতীয়তাবাদী সংগঠন। এয়া বাৰু ভাল লক্ষণ, কিন্তু এয়া বৰাক উপত্যকা নহয়, এয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰে নগাঁৱৰ কঢ়ালি গাঁৱৰ এখন ভাওনাৰ দৃশ্য। জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ মোহনখ্যাত দীপজ্যোতি কেওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোঁতে ভাওনাত সংযোজন কৰিলে চুম্বনৰ দৃশ্য। এই ঘটনাক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে অভিনেতাগৰাকীয়ে অৱশ্যে ক্ষমা বিচাৰে। চৰিত্ৰটো মই ৰূপায়ণ কৰিলোঁ, তাৰ পাছদিনাখনৰ পৰা যোৱাকালিৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈ আছে। ভিডিঅ'টো আচলতে ময়ো চাইছোঁ, ভিডিঅ'টো দেখাত খুব বেয়া হৈছে আৰু কিছুমান ভুল মানে মোৰ নিজৰ হোৱা নিচিনা লাগিছে, কৰিছোঁ বাৰু। কিন্তু তাৰ মাজতে এটা কথা কওঁ যে যোনটো অসুৰক যোনটো চুমা খোৱা নিচিনা লাগিছে, সেই চুমা খোৱাটো আচলতে চুমা খোৱা নাছিলে। ভিডিঅ' এংগলটোৰ পৰা অলপ বেলেগ দেখাই গৈছে। যে যেতিয়া মই সৰুৰ পৰা গাঁৱতে ডাঙৰ হোৱা, ভাওনাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত নহয় যদিও ভাওনাৰ সংস্কৃতি মই বুজি পাওঁ আৰু সেই ভক্তিভাৱো মোৰ আছে। আৰু কেতিয়াবা সময় সুবিধা পালে ৰাইজৰ মনোৰঞ্জনৰ কাৰণে হওক বা ৰাইজৰ দাবীত এপাক ওলাওঁ, কিন্তু ইমান গভীৰতালৈ এতিয়ালৈকে যোৱা নাই। সেই দৃশ্যাংশত যেতিয়া দেখিছিলোঁ, আমি সৰুতে দেখিছিলোঁ যে আমাৰ ইয়াত মোহিনী যেতিয়া ওলায়, সমুদ্ৰ মন্থনৰ পিছত যেতিয়া দেৱতা আৰু অসুৰৰ মাজত যেতিয়া কাজিয়া লাগে, সেই কাজিয়াখন হেৰি কৰিবৰ কাৰণে দেৱতাক অমৃত খুৱাবৰ কাৰণে বিষ্ণুৱে মোহিনীৰ অৱতাৰ লয়, মোহিনীৰ ৰূপ লয়। আৰু তেতিয়া মানে আমাৰ হয় কি মোহিনীৰ লয়লাসটো অলপ বেছিকৈ হয়। বাট আমাৰ তৌ ঘিনিত এনেকৈ বাজনা এখন আছে, তাতে নাচে, সৰুৰ পৰা মই দেখি আহিছোঁ। আৰু তেনেকৈ সেইদিনাখন নাচাৰ পৰিচালক মহোদয়ে মানে ক'লে যে যেতিয়া দেৱতাই অমৃতৰ কলহ দিবলৈ অমান্য কৰে, মোহিনী হাতত দিবলৈ অমান্য কৰে, তেতিয়া কাণে কাণে কিবা এটা ক'ব দিলে, যিটো প্ৰেম প্ৰস্তাৱ হ'ব পাৰে, যাতে দেৱতাৰ অসুৰৰ মন বিচলিত হৈ মোহিনী কলহটো যাতে দি দিয়ে। আৰু সেই মই আচলতে এনেকৈ নাচি থাকোঁতে ইমান হেৰি নহয় ন, মই কাণে কাণে কথা কওঁতে সেইটো মানে চুম্বনৰ দৃশ্যৰ নিচিনাই লাগিছে। কিন্তু মই মনৰ পৰা কওঁ সকলো ৰাইজক যে ভাওনা সংস্কৃতি অপমান কৰা মোৰ ধৃষ্টতা নাই, যিহেতু মোৰ নতুন এই সাংস্কৃতিক পথাৰত নতুন। আৰু যিসকল লোকে এতিয়াও দিনে ৰাতিয়ে কষ্ট কৰি আছে ভাওনা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে, আৰু সেই মানুহখিনিক কেতিয়াও মই মানে আঘাত দিয়াৰ মোৰ ধৃষ্টতাই নাই। গতিকে আপোনালোকে ভুলকৈ বুজি নল'ব, সেই দৃশ্যাংশটো চুম্বনৰ নহয়, সেইটো কাণে কাণে কথা কোৱাহে আছিল। আৰু খালি এটা অতিৰঞ্জিত হ'ল, সেইটো মানে আৰু নাচি থাকোঁতে ৰাইজৰ মানে উচ্ছ্বাস উল্লাসৰ মাজতে নাচি থাকোঁতে মই কিছুমান মানে মই নিজে দেখিছোঁ ভিডিঅ'টোত, সেইটো মোক মানে ক'ব নোৱাৰাকৈ মানে ফ্লাইং কিছৰ নিচিনা এইটো দিছোঁ, এইটো দিব নালাগে আচলতে, সেইটো মোৰ ভুল হৈছে। মই ৰাইজৰ ওচৰত মই এইটো মানে ক্ষমা প্ৰাৰ্থী, আৰু মই মানিও লৈছোঁ এইটো ভুল হৈছে। পিছে ক্ষমা বিচাৰিলেই অপমানৰ সংজ্ঞা জানো সলনি হ'ব? এইবাৰ আহোঁ দ্বিতীয় প্ৰসংগলৈ। এয়া ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ শৈক্ষিক দিনপঞ্জী। সম্পূৰ্ণ শৈক্ষিক দিনপঞ্জীখন ছপা কৰা হৈছে বাংলা ভাষাত। ক্ষমা কৰিব, এয়া কিন্তু বৰাক উপত্যকা নহয়। এতিয়া প্ৰশ্ন হৈছে, ভাওনাক কুলসিত কৰা এইগৰাকী অভিনেতাক তথা শৈক্ষিক দিনপঞ্জীত কলা ৰং কোনে সানিব? অসমীয়াগিৰি তেজত ৰোপণ কৰিব নোৱাৰিলে কেৱল ক্ষণিকৰ প্ৰতিক্ৰিয়াৰে অসমীয়াৰ ভৱিষ্যত কাহানিও সুৰক্ষিত নহয়, এয়াও সঠিক। নিউজ ডেস্ক ৰিপৰ্ট, The Star 7 News।